सेंट्रल बॉडी अपन परमानेंट मरुप सामने एसडीएम ने खुंगरिबा हाइबा ऑर्गेनाइजेशन सिना नसी यामना मरुबा एकोई जॉइन फॉर्म पांगुई जों फॉर्मसिना एकोई खन्नारे हानदा एकोई मारोन नोइना मालायबा लायबिदा उनि इंडियन सिना सुंदरी इबा यमागी पुजाना एकोई पुनमगसे नादबा येकबा अपबयुम्बा Berana masa masuk jauh pengamdana, mai bagi macam jauhga ipai mana, ekor si bai bersidi, pok bai bersidi, luhong bai bersidi, adum lagi wai la lagi ni, mana macam mana macam sana, ekor lagi ni dapat tahu berkaya mana macam wei, macam masih tu masih akan pada ekor pun nam tentu kurang si, yang muka jauh biro, atau bermuda makadana apa yang di masih Panggul berkoordinasi dengan hajar lagi. Aji Khawaputi Mahoday, Manoniyo N. Bondobidu Simo Dangoria, Logote Amar Kajokori Khawaputi H. Gopal Simo Dangoria, Logote Amar Purno Purne Marupor Akha Komiti, Imam Betela Khawaputi Kritinam Rajapu Simo Dangoria, Logote আমার আজির এই উপদিনত আমার স্পেশাল আমার রাজহুৱা সভা এটা আহ্বান কৰা হৈছে ইয়াৰ কাৰণ হল অলপতে যোৱা 16 জুলাই 2025 বুধবাৰে দিনৰ 10টা বাজি 50 মিনিটত আমাৰ অপূৰ্ব প্ৰব্লেমৰ ওপৰত যিটো নেকি আমাৰ গৰম ভংগম্বা দলপতি অসমের দলপতি বুলি কয় আমার দলপতি আকস্মাত বেমারত ভুগি অকাল মৃত্যু হয়েছে একেটার নাম হয়েছে নমচন্দ্রম ইন্দ্র কুমার সিংহ ডাঙরিয়া রামপুর নিবাসী ইছাই নিবাসী বুজাই আমতলা গাঁৱৰ হয় বর্তমান রামপুর নিবাসী হয় ছাৰৰ অনুমানিক 73 বয়স পার হৈ 74 সোমাইছে যোৱা জুন মাহৰ 19 তাৰিখে 73 কমপ্লিট হৈছে 74 ভৰি দিয়াৰ লগে লগে অকাল মৃত্যু হোৱাত আজি আমি একেলগে সমবেত হৈ আমি উপসভা আমি আয়োজন কৰিছো আমাৰ এইক্ষেত্রে প্রকাশ থাকে যে যোৱা 16 জুলাই তারিখে ছাৰৰ মৃত্যুৰ দিনা আমি খবৰ পাই আমাৰ বুজাই জিলাৰ সাংবাদিক মাতি আমি প্রেস রিলিজ দিছিলো লগতে ছাৰৰ গৈ বৰ্গ সহজভাৱে আমাৰ প্ৰজাতি দল গৈ ছাৰৰ যিটো নেকি আমাৰ হিন্দু ধৰ্ম মতে বা অপক্ষ ধৰ্ম মতে ছাৰৰ ঘৰত গৈ আমি যিটো নেকি আমাৰ ছাৰৰ ইহলীলা স্বৰ্গাৰোহণৰ কাৰণে আমি গৈ ছাৰক আমি অন্ত্যেষ্টিক্ৰিয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলো তাতে আমি এটা প্ৰেছ বিজ্ঞাপন দিছিলো আজি আনুষ্ঠানিকভাৱে আজি পুনৰাই আমি বিভিন্ন আমি শাখা সমিতিৰ আজি সভাখন জৰুৰীভাৱে ৰাজহুৱা আহ্বান কৰা হৈছে আজিৰ সভাই সৰ্বসন্মতিক্ৰমে প্ৰথম প্ৰস্তাৱ গ্ৰহণ কৰে যে আমি 1 মিনিট সময় মৌন ব্ৰত অৱলম্বন কৰিব লাগে সেইকাৰণে সমূহ আমাৰ এপিএম মাৰ্কেটৰ থকা আইসকল বিশেষকৈ সৰু টিভি বা দোকানত থিয় হলে হ'ব নিজৰ নিজৰ দোকানত থিয় হৈ আমাৰ ছাৰৰ আমাৰ আত্মা শান্তিৰ হকে 1 মিনিট সময় আমি আৰম্ভ কৰিব লৈছো ধন্যবাদ আৰম্ভ কৰিছো ইয়াৰ পাছত আজি আমি যুটীয়া সভায় আমি প্রস্তাব গ্রহণ করেছি যে প্রথমে আমার হুকসভা আমার প্রস্তাব হয়েছে দ্বিতীয় প্রস্তাব হিসাবে আমার যেটা নাকি রামপুর নিবাসী বর্তমান রামপুর নিবাসী স্বর্গীয় মংচন্দন ইন্দ্র কুমার সিংহদেৱৰ পৰম ধৰ্মবাদীৰ পদ খালী হয়েছে জরুরীকালীনভাবে আমার মন্দিরের লাইসেন্স খুলেন আর এসময়ৰ আমার পরম ধৰ্মবাদ আছিলে
কাউৰিং চূড়ামণি সিংহ দেৱক আজিৰ সভায় সৰ্বসন্মতিৰে প্ৰস্তাৱ গ্ৰহণ কৰি তেখেতক পৰম মুখ্যমন্ত্ৰীৰ পদটো নিযুক্তি কৰা হৈছে, ৰাইজে মনোনীত কৰা হৈছে। এটা ধুনীয়াকৈ হাত চাপৰি দিয়ে যেন ৰাইজে। আৰু দ্বিতীয় প্ৰস্তাৱ হিচাপে আমি আমাৰ কমিটিৰ ক'বলৈ গ'লে আমাৰ প্ৰথম যিটো নেকি পৰম মুখ্যমন্ত্ৰী হয়, সেইকাৰণে তেখেতৰ আমাৰ দলপতি হয়। তেখেতৰ আত্মা শান্তিলৈকে আমি লোকসভা পাতিলো। আমি অহাকালি আমি আমাৰ প্ৰজাতিটোৰ পুনৰাই গৈ তেখেতৰ লোকসভাৰ এটা আমাৰ কাগজখিনি দিয়া হ'ব। লগতে ফল ফুল দি পেলাই আৰু এখনি আমি বিশেষভাৱে জানিব পাৰিছো অপূৰ্ণ প্ৰণয় মৰুক আৰু ছাৰে নিজৰ কাষৰ দিনত নন্দন লাইব্ৰেৰী কাম মিউজিয়াম নামৰ এটা তেখেতৰ নিজৰ ঘৰ লাইব্ৰেৰী খুলিছিলে আৰু মিউজিয়াম খুলিছিলে। তাতে বিশ্বৰ ছাৰৰ জীৱনৰ যি গ্ৰন্থ, কবিতা, ৰচনা, বাতৰি কাকত আৰু পুৰণি যিটো কীৰ্তিচিহ্নৰ যিটো ছাৰে যোজনা কৰিছে, এই গোটেইখিনি তাতে সংৰক্ষণ কৰি দিয়া আছে। এই দুটা অনুষ্ঠানে মিলি পেলাই ছাৰৰ নামত এটা চমু আমাৰ যিটো নেকি ছাৰৰ দিনা, যিটো নেকি চুকচা ধৰণ বুলি কয়, সেইদিনা আমাৰ প্ৰকাশিত কৰা হ'ব। লগতে এই চেপতে অহাকালি দেওবাৰ বজাৰটো প্ৰায় নবহে, সেইকাৰণে অহাকালি আমাৰ কমিটিৰ অনুৰোধ ৰাখিছো KPM নিমাকেতিয়া লাইনবিৰ লগতে সমূহ ৰাইজে আমাৰ যিটো নেকি প্ৰস্তাৱ আৰু আমাৰ সহযোগিতা কৰি অহাকালি বজাৰ বন্ধ ৰাখে যেন, সেইকাৰণে সকলোকে আমি আমন্ত্ৰণ জনাইছো। কিয়নো আমি দেখিছো শুনিছো আমাৰ বজাৰত প্ৰায়বিলাক মানুহবিলাক এদিন বুঢ়া হ'ব, এদিন বুঢ়ী হ'ব, বয়স হ'ব, হঠাৎ আকস্মাত মৃত্যু হ'ব। বজাৰত তেনেকুৱা হ'লে আমাৰ ৰাতিপুৱা 5টা বজাৰ পৰা ধৰক 9টা 10টালৈকে বজাৰ বন্ধ ৰখা আমি প্ৰায়ে দেখা পাওঁ। কিন্তু অহাকালি আমাৰ যিটো নেকি আমাৰ এই ডিমা কছাৰী যিটো মন্দিৰ পূজাই নতুন বজাৰ মণিপুৰী চিৰামুৰি বজাৰ যিটো আপুনি জানে, তাৰ স্মৃতিত অসম চৰকাৰ আৰু পূজাই পৰ্বৰ বাবৰ যিটো আমাক দিছে, এইটো আপোনালোকৰ সকলোৰে দায়িত্ব, আপোনালোকৰে বজাৰ, আপোনালোকৰে সকলো। সেইকাৰণে অহাকালি দিনটো সকলোৱে দিনজোৰা বন্ধ ৰখাৰ কাৰণে আমি প্ৰস্তাৱ লোৱাত আপোনালোকে সহযোগ কৰক। অহাকালি বন্ধ ৰখাৰ কাৰণে আমি নটিচ দিয়া হৈছে। ইয়াৰ পাছত আমাৰ তৃতীয় প্ৰস্তাৱ আহিছে, আমাৰ সমাজখনত দুই ধৰণৰ লোক থাকে আমি দেখিছো। এটা হ'ল নিজা পৰিয়াল হিচাপে বজাৰ কৰে, ব্যৱসায় কৰে, দোকান কৰে, টমটম চলায়, গাড়ী চলায়, আৰ্মি হয়, শিক্ষক হয়, কৰ্মজীৱনৰ কাম এটা থাকে। লগতে সমাজৰ হৈ কিছুমান কাম কৰে, কিছুমানে কিতাপ লিখে, কিছুমানে ৰাজনীতিত থাকি তাৰপিছত সমাজৰ উন্নয়নমূলক এই আজিৰ যুগত যিটো আমরা জানে অৰুণোদয় হোক কিবা চৰকাৰী স্কিম দিয়া, এইটো ৰাজ্যৰ সুবিধাখিনি দিয়া হয়। সেইকাৰণে আমি বিশেষ অনুৰোধ যে আমাৰ ছাৰে নিজাববীয়াকৈ বহুখিনি কিতাপ লিখিছে, প্ৰকাশ কৰি ওলাইছে। লগতে আপোনাৰ এখেতৰ কৰ্মজীৱনত মণিপুৰী সাহিত্য সভা অসমৰ পৰা সাহিত্য ভূষণ এৱাৰ্ড পাইছে। লগতে মুম্বাই সাহিত্য একাডেমীৰ পৰা এখেতে সাহিত্য ৰত্ন ক্ষমতা সাহিত্য ৰত্ন এৱাৰ্ড পাইছে। আৰু দিল্লী ভাৰত চৰকাৰৰ যোন ডক্টৰ আম্বেদকাৰ এৱাৰ্ড ছাৰে সাহিত্য ৰত্ন হিচাপে তাৰ পৰা এৱাৰ্ড পাইছে। লগতে ছাৰে চিন্ময় এৱাৰ্ড মণিপুৰী ভাষাত যিটো শব্দ আছে অসমীয়াত কি হ'ব, ইংৰাজীত কি হ'ব, অনুবাদৰ ডিক্সনাৰী নিচিনা ছাৰে হঠাতে ওলাব পাৰে। ছাৰৰ যিটো নেকি মেধাৱী, ছাৰৰ জ্ঞান, সেই প্ৰতি চাই চিন্ময় এৱাৰ্ড দিয়া আছিলে। লগতে ইমা কখিলান্দি এৱাৰ্ড, পৰম গোল্ড মেডেলিষ্ট, পৰম এৱাৰ্ড ইত্যাদি নানা পুৰস্কৃত হবে। প্ৰায় 8টামান পুৰস্কাৰ জীৱনত এৱাৰ্ড হিচাপে ছাৰে পাইছিলে। ছাৰক আমি আমাৰ মাজত বৰ্তমান নাই। ছাৰৰ যিটো নেকি বিৰোধত আমাৰ সমাজখনৰ এই বুজাইখনৰ এই অসমখনৰ ভাৰতৰ হৈ এটা পুনৰ আমাৰ সম্পদ আমি হেৰুৱালো। ছাৰৰ অৱদান, ছাৰৰ যিটো নেকি যিটো লিখি থৈ গৈছে, সেই জৰিয়তে আমাৰ অনুষ্ঠান দিয়া এই অঞ্চলৰ উন্নতি হ'ব। সেইকাৰণে ছাৰক আমি আজি আমাৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰি যে ছাৰৰ এটা যেনেকৈ ভাৰতৰ স্বাধীন হোৱাৰ সময়ত মহাত্মা গান্ধী আপোনালোকে জানে
মহাত্মা গান্ধীটো মহাত্মাৰ নাম নহয়, এইটো ভাৰত চৰকাৰে দিয়া এটা উপাধি। আসল নামটো আপোনালোকে জানে, মোহনদাস করমচাঁদ গান্ধী। এই মোহনদাস করমচাঁদটো লুপ্ত কৰি পেলাই মহাত্মা গান্ধী হিচাপে পিছত পৰিচিত হৈ বিশ্ববিখ্যাত হৈ আজি আপোনালোকে আমিও সকলোৱে সোঁৱৰাই আছো। ঠিক তেনেদৰে আজিৰ প্ৰস্তাৱৰ পৰা আমাৰ নংপম ইন্দ্ৰ কুমাৰ সিংহ দেৱক আমি এখেতৰ নামৰ আগত এটা উপাধি দিয়া হৈছে। উপাধিটো মণিপুৰী ভাষাত পুৰেনবা উপাধি আজি ৰখা হৈছে। সেইকাৰণে আমি সকলোকে আমাৰ তৰফৰ পৰা আজি পদক্ষেপ বা মিডিয়াৰ তৰফৰ পৰা আমাৰ এপ্ৰিল নাৰী উদ্যানৰ পৰা আজি প্ৰস্তাৱখিনি আপোনালোকলৈ আমি ঘোষণা কৰিছো। এতিয়া মাইক্ৰফোনটো মই সভাপতি দুই এষাৰ ক'বলৈ দিম। উপস্থিত আমাৰ এপ্ৰিলৰ সদস্য আমাৰ পৰম খগম্বা যিজন আজি আমাৰ মাজত নাই, তেওঁ বিগত আজি আমাৰ পৰমৰ মাজত যিটো অপূৰণীয় ঠাই থাকি গ'ল, আজিলৈকে তেখেতে কৰি যোৱা অৱদানবিলাক আমি পূৰণ কৰিব পাৰিম বুলি আমি ভবাটো উচিত নহয়। গতিকে আমি সকলো পৰমতা সিংহক পৰমতা সদস্যসকলক আমি অনুৰোধ জনাইছোঁ, শ্ৰী ইন্দ্ৰদেৱৰ নিচিনা আমি সকলো তেওঁ কৰ্ম দক্ষতাবিলাক প্ৰদৰ্শন কৰি আজি আমাৰ এটিএমটো আৰু ওপৰ আগুৱাই লৈ যাবৰ কাৰণে আমি সকলোকে প্ৰাৰ্থনা কৰিছোঁ। ইয়াৰ পাছত এজন আমাৰ ইমাকতীয়া লাইনেন্দ্ৰীয় সভাপতি ৰাজভূ সিংহ দুই এষাৰ ক'বলৈ ৰং ৰাখিছোঁ। আমি সভা পাতিছোঁ, পতাৰ পিছত যিখিনি তাৰ পৰিপূৰক হিচাপে আমাৰ পৰম খগমৰ যিটো আছে আমাৰ দাৱৰেন চৌহামানিক তাৰ দিয়া হৈছে, সেইটো অলৰেডি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। গতিকে এই অহা ছাত্ৰখনত বুধবাৰে পৰিছে নেকি, অহা বুধবাৰে পৰিছে। এইটো সকলোৱে পৰম সেৱকবিলাক আৰু আমাৰ কেঁচা লাইব্ৰেৰীৰ সদস্যবিলাক একলগ হৈ আমি তাতে উপনীত হৈ এই যাতে অংশগ্ৰহণ কৰে, সেইটো মই বক্তব্য সামৰিম। সাৰ্থক কৰ্মৰ দিন পৰিছে। সেইদিনা এপ্ৰিল মাৰ্কেটৰ আমাৰ দোকানী মহিলা পুৰুষ আই পুৰুষসকলক আমি আমন্ত্ৰণ কৰিলো কমিটিৰ তৰফৰ পৰা, আৰু বজাৰ পৰা সকলোকে আমন্ত্ৰণ কৰিছো। আপোনালোকে উক্ত ছাত্ৰ দিনৰ প্ৰায় 11:30 বজাৰ আগতে আপোনালোকে ৰামপুৰ নিবাসী ব্লক অফিচৰ লগত ছাৰৰ ঘৰ আছে, তাতে এবাৰ দেখা দিলে নথৈ আনন্দিত হ'ম। ধন্যবাদ।